স্বাগতম জনাইছো আছামিছ আননোন ফেক্টৰ অন্য এটা ভিডিঅ'লৈ। যদিহে চীন আৰু ভাৰতৰ মাজত যুদ্ধ হয়, জয়ী হ'ব কোন? পাৰিবনে ভাৰতে চীনক সমুচিত উত্তৰ দিবলৈ? 33,87,900 বৰ্গ কিলোমিটাৰ মাটিকালিৰে ভাৰত হ'ল পৃথিৱীৰ দ্বিতীয় জনসংখ্যাবহুল দেশ। মুঠ জনসংখ্যা 127,26,67,000 জন। সামৰিক বাহিনীৰ নামত ভাৰতৰ বাজেট হ'ল $100 বিলিয়ন। মুঠ GDPৰ 2.5% ভাৰতে সামৰিক বাহিনীৰ শিতানত খৰচ কৰে। পৃথিৱীৰ ভিতৰত ভাৰতৰ সামৰিক বাজেট আছে তৃতীয় স্থানত। বৰ্তমান চীন ভাৰতৰ সীমান্তৰ উত্তেজনাৰ মুহূৰ্তত চীন ভাৰতে যিকোনো মুহূৰ্তত যুদ্ধোত্তৰণ স্থিতি গ্ৰহণ কৰিব পাৰে। চীন সেনাক ভেটা দিবলৈ ভাৰতীয় সেনাৰ হাতত আছেনে অত্যাধুনিক সামৰিক অস্ত্ৰ? জানিব পৰা মতে শেহতীয়াকৈ 2015 চনত ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই ভাৰতৰ সামৰিক শক্তি বৰ্ধিত কৰাৰ বাবে হেলিকপ্টাৰ ক্ৰয়ৰ নামত $930 মিলিয়ন চুক্তি কৰিছে। 2015 চনত এই চুক্তি স্বাক্ষৰিত অনুসৰি বায়ু সেনাই 22খন এপাচি হেলিকপ্টাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা লাভ কৰিব। এই অনুসৰি 22খন হেলিকপ্টাৰৰ পৰা 17খন হেলিকপ্টাৰ ভাৰতে ইতিমধ্যে লাভ কৰিছে। বাকী কেইখন 2023 চনত দিয়া হ'ব। পৃথিৱীৰ সবাতোকৈ বেছি শক্তিশালী হেলিকপ্টাৰ হ'ল এই এপাচি হেলিকপ্টাৰ। বিশ্বৰ সবাতোকৈ মাল্টিৰোল হেলিকপ্টাৰ এয়া। এই চুক্তি অনুসৰি যুদ্ধযান চলোৱা প্ৰশিক্ষণ বিমানৰ প্ৰসংগৰ ভিতৰত ইঞ্জিন, ইউএছএঞ্জাৰ আৰু ৰাডাৰো ভাৰতে লাভ কৰিব। এই চুক্তি অনুসৰি ভাৰতীয় সেনাই AS-64E আপাচি কনফিগাৰেশ্যন পাব। গতিকে ভাৰতৰ কূটনৈতিক কৌশলৰ আগত চীনে দৃষ্টি দিব পৰাটো এতিয়া সহজ নহয়। যদিহে ভাৰতৰ অৰ্থনৈতিকভাৱে দুৰ্বল, তথাপিও চীন ভাৰতৰ যুদ্ধত চীনক মুখামুখি উত্তৰ দিব পৰাকৈ ভাৰত সাজু আছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আগন্তুক ভিডিঅ'ৰ বাবে নটিফিকেশ্যন অল কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব।